এতিয়া প্ৰথম শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা হেতক ক'ত থৈছে বিচাৰি যাওঁ বলক। নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই নৰক যাত্ৰাৰ দ্বিতীয়টো ভ্লগলৈ স্বাগতম। আজি আপোনালোকক নৰকৰ কিছুমান দৃশ্য দেখাম, ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। দেখিছেনে বন্ধুসকল, ইমান ভয়ংকৰ। সেয়া চাওক, মানুহবোৰক শাস্তি দিবৰ বাবে লৈ গৈছে। এতিয়া প্ৰথম শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা হেতক ক'ত থৈছে বিচাৰি যাওঁ বলক। এই ঘৰবোৰ যে দেখিছোঁ, ইয়াত যাক যাক শাস্তি দিব লগা আছে সিহঁতক ৰাখি থোৱা হৈছে। চাওক, মই ক'ৰ পালোহি। আৰে শৰ্মাদা, আপোনাৰ অৱস্থাচোন একেবাৰে বেয়া হৈ গৈছে ইয়াত থাকি। চিন্তা নকৰিব শৰ্মাদা, মই আপোনাৰ বাবে বস্তু এটা লৈ আহিছোঁ, এইটো লওক। আৰে গোস্বামীদা, আপোনাৰোচোন অৱস্থা একে। চিন্তা নকৰিব, মই আপোনাৰ বাবেও লৈ আহিছোঁ, এইটো লওক। এতিয়া নেক্সট মহন্তদা কি কৰিব লাগে আপোনালোকে কমেণ্ট কৰক, আৰু নেক্সট পাৰ্টটো চাবৰ বাবে ফ'ল' কৰি ল'ব।